নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅ'ৰ সৈতে তো বন্ধুসকল ভাৰতীয় ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকৰ কাৰণে সুবৰ্ণ সুযোগ দিছে কোনো ধৰণৰ এক্সাম নোহোৱাকৈ আপোনালোকৰ কাৰণে পোষ্ট মুকলি কৰিছে ইণ্ডিয়ান ৰেলৱেৰ ফালৰ পৰা তো বন্ধুসকল আপোনালোকে এই পোষ্টৰ আৰু সবিশেষ ডিটেইলছ জানিবলৈ এই ভিডিঅ'টো আপোনালোকে কন্টিনিউ কৰি থাকক আপোনালোকক মই আগলৈ যেটো ভাৰতীয় ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যেকিটা পোষ্ট আপোনালোকৰ কাৰণে মুকলি হৈছে সেই পোষ্টৰ ডিটেইলছ জনাই দিম তো বন্ধুসকল ভাৰতীয় ৰেলৱেৰ ফালৰ পৰা নো এক্সাম কোনো ধৰণৰ এক্সাম নোহোৱাকৈ যেটো আপোনাৰ পোষ্ট মুকলি কৰা হৈছে অলমোষ্ট আপোনালোকৰ 548 টা পোষ্ট আপোনাৰ মুকলি কৰা হৈছে সাউথ ইষ্ট সেন্ট্ৰেল ৰেলৱেৰ ফালৰ পৰা 2023 বৰ্ষৰ কাৰণে আপোনালোকে হয় অনলাইন যোগে এপ্লিকেশনটো কৰিব পাৰিব এই 548 যেটো ভ্যাকেন্সি নতুনকৈ ওলাইছে এই ভ্যাকেন্সিৰ কাৰণে তো ইয়াতে আপোনালোকৰ কোনো ধৰণৰ এক্সাম নাই আপোনালোকৰ ডাইৰেক্ট আপোনালোকৰ মেৰিট বেসিক সেটআপ সিলেকশনটো কৰা হ'ব তো বলক আপোনালোকক আৰু অলপ সবিশেষ ডিটেইলছ মই ইয়াতে জনাই দিও সো ইয়াতে সক আপোনালোকৰ কাৰণে সাউথ ইষ্ট সেন্ট্ৰেল ৰেলৱেৰ ফালৰ পৰা 2023 বৰ্ষৰ কাৰণে যেটো আপোনাৰ পোষ্ট মুকলি কৰা হৈছে এই পোষ্টৰ অল ইন্ডিয়া বেসিক্সৰ পোষ্ট হয় আপোনালোকে অল ইন্ডিয়া জুনটো ষ্টেটৰ পৰা আপোনালোকে বিলং নকৰক কিয় আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লিকেশন কৰিব পাৰিব আৰু ইয়াৰ যেটো সিলেকশন প্ৰসেস দিয়া হৈছে আপোনালোকৰ কাৰণে এইটো এটা ভাল খবৰ যে অন দা মেৰিট বেসিস হিচাপত আপোনালোকৰ সিলেকশনটো ইয়াতে হ'ব যি সকলৰ আপোনালোকৰ মেট্ৰিক বা আপোনালোকৰ হায়াৰ সেকেন্ডাৰীত আপোনালোকৰ ভাল মাৰ্ক আছে সেই সকলৰ কাৰণে বিশেষকৈ আপোনালোকে এই পোষ্টৰ কাৰণে ট্ৰাইটো কৰি চাব পাৰে ইয়াৰ এজ লিমিটটো 15 বছৰৰ পৰা 24 বছৰ দিয়া আছে আৰু আপোনালোকৰ এপ্লিকেশন ফিজ যেটো জেনাৰেল কাষ্টৰ কাৰণে 100 টকা লাগিব আৰু এসসি আৰু এসটিৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশন ফিজ ইয়াতে দিব নালাগে আপোনালোকে 10th ক্লাছ পাস 12 পাস আৰু ITI পাস সকলে এই পোষ্টৰ কাৰণে এপ্লিকেশন কৰিব পাৰিব তো এপ্লিকেশনটো কৰাৰ আগত আপোনালোকে অফিচিয়েল যেটো নোটিফিকেশন আছে সেই নোটিফিকেশনটো আপোনালোকে চাই লব মই ভিডিও ডেসক্ৰিপচন বক্সত অফিচিয়েলি নোটিফিকেশনৰ লিংকটো দি দিছো আপোনালোকে ডাউনলোড কৰি চাই লব পাৰে আপোনালোকৰ কাৰণে এপ্লিকেশন কৰা যেটো ডেট দিয়া হৈছে এটো আপোনাৰ মে মাহৰ 3 তাৰিখৰ পৰা জুন মাহৰ 3 তাৰিখলৈকে আপোনালোকৰ এপ্লিকেশন প্ৰসেসটো চলি থাকিব তো গতিকে আপোনালোকে এক মাহ সময় আছে আপোনালোকে এই এক মাহৰ ভিতৰত আপোনালোকে অনলাইন যোগে আবেদনটো কৰি দিব পাৰে অফিচিয়েলি যেটো লিংক আছে মই ভিডিও ডেসক্ৰিপচন বক্সত দি দিছো আৰু এপ্লিকেশন কৰা যেটো লিংক সেই লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিছো আপুনি চেক আউট কৰি চাই লব পাৰে তো বন্ধুসকল আপোনালোকে যি সকলে প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটো আপোনালোকে চাই আছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট সাৰ্ভিস ৰিলেটেড ভিডিও পোৱাৰ কাৰণে আৰু ভিডিওটো যদি আপোনাৰ ভাল লাগি থাকে ভিডিওটো আপোনাৰ বন্ধু আৰু বান্ধৱীসকলৰ লগত শেয়াৰ কৰি দিয়ক আৰু লগতে এটা লাইক মাৰি